ইতিমধ্যে যান বাহন স্তব্ধ হৈ পৰিছে, অহা যোৱা বন্ধ হৈ পৰিছে। কাৰণ হাতী জাকটো পাৰ হ'বৰ বাবে সকলোৱে সন্মুখীন হ'ব লগা হৈছে। আৰু এনেধৰণেই এখন চাহ বাগিচাৰ পৰা আন এখন চাহ বাগিচালৈ, এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যিটোৱে সকলো হাতী জাকটো খাদ্য সংকটত খাদ্য বিচাৰি গাঁৱে গাঁৱে আৰু এই চাহ বাগিচাৰ পৰা আন এখন চাহ হাতী মারে যাস কাম করা মানুষ দৃশ্যবিলাকে আপোনাক কৈ যায় ব্যৱস্থা এনেবিলাক ছবি কোৱালিটি আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছে আৰু আগুৰি আগবঢ়াই লৈ গৈছে পথৰ মাজতে খুব এটা আকৰ্ষণীয় দৃশ্য যদিও আচলতে লগা কিছুমান খাদ্যৰ বাবে জনাঞ্চলত বন্য হৈছে দৃশ্য পোৱালিটো নলা পাৰ কৰিবৰ কাৰণে মাকে নিৰাপত্তা প্ৰদান কৰিছে। আমি সেই দৃশ্য আমি যদি সম্ভৱ হয় সেই দৃশ্য দেখুৱাব এটা সাংঘাতিক ধৰণৰ দৃশ্য আমি নিউজ লাইভত দৰ্শকক পোনপটীয়াকৈ দেখুওৱাৰ চেষ্টা কৰিছোঁ। কেনেধৰণে ফেঞ্চিং পাৰ কৰি নলা পাৰ কৰি মাকে কেনেধৰণে কোৰেৰে আগবঢ়াই লৈ গৈছে পোৱালিটো। এয়াই আচলতে মাতৃপ্ৰেম, মাতৃস্নেহ, মমতা, জীৱ জন্তুৱে কৰি যায় বুলি পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাইছোঁ। ৰাস্তাত ইতিমধ্যে যান বাহন স্তব্ধ হৈ পৰিছে, অহা যোৱা বন্ধ হৈ পৰিছে। কাৰণ হাতী জাকটো পাৰ হ'বৰ বাবে সকলোৱে সন্মুখীন হ'ব লগা হৈছে। আৰু এনেধৰণেই এখন চাহ বাগিচাৰ পৰা আন এখন চাহ বাগিচালৈ, এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যিটোৱে সকলো হাতী জাকটো খাদ্য সংকটত খাদ্য বিচাৰি গাঁৱে গাঁৱে আৰু এই চাহ বাগিচাৰ পৰা আন এখন হাতী মারে যাস কাম করা মানুষ দৃশ্যবিলাকে আপোনাক কৈ যায় ব্যৱস্থা এনেবিলাক ছবি কোৱালিটি আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছে আৰু আগুৰি আগবঢ়াই লৈ গৈছে পথৰ মাজতে খুব এটা আকৰ্ষণীয় দৃশ্য যদিও আচলতে লগা কিছুমান খাদ্যৰ বাবে জনাঞ্চলত বন্য হৈছে দৃশ্য পোৱালিটো নলা পাৰ কৰিবৰ কাৰণে মাকে নিৰাপত্তা প্ৰদান কৰিছে। আমি সেই দৃশ্য আমি যদি সম্ভৱ হয় সেই দৃশ্য দেখুৱাব এটা সাংঘাতিক ধৰণৰ দৃশ্য আমি নিউজ লাইভত দৰ্শকক পোনপটীয়াকৈ দেখুওৱাৰ চেষ্টা কৰিছোঁ। কেনেধৰণে ফেঞ্চিং পাৰ কৰি নলা পাৰ কৰি মাকে কেনেধৰণে কোৰেৰে আগবঢ়াই লৈ গৈছে পোৱালিটো। এয়াই আচলতে মাতৃপ্ৰেম, মাতৃস্নেহ, মমতা, জীৱ জন্তুৱে কৰি যায় বুলি পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাইছোঁ। ৰাস্তাত